নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। এই ৰেচিপিটোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে টেঙা মৰা শাক কেনেদৰে ৰান্ধিব পাৰি। বিভিন্ন ঠাইত এই শাকবিধক বিভিন্ন নামেৰে জনা যায়, কিছুমান ঠাইত তাক নেস্তা টেঙা বুলি কোৱা হয়। প্ৰথমতে কি কৰিব যে শাকখিনি ভালদৰে কুটি ল'ব, কাটি ল'ব। তাৰপাছত কাটি লোৱাৰ পিছত আপুনি এটা কেৰাহী গৰম কৰি ল'ব। কেৰাহীটোত গৰম হোৱাৰ পিছত কিছু মিঠাতেল অৰ্থাৎ সৰিয়হৰ তেল দিব। সৰিয়হৰ তেলখিনি কিছু গৰম হোৱাৰ পিছতে কটা পিঁয়াজখিনি দি দিব আৰু লগত জলকীয়া দুটামান দি দিলে ভাল হ'ব। ইয়াত মই সৰিয়হৰ গুটি কেইটামান দি দিছোঁ, 1 চামুচমান দি দিব পাৰে। তাৰপিছত শাকখিনি দি দিব আৰু ভালদৰে লৰাব। অৰ্থাৎ শাক মানে টেঙা মৰা গছৰ পাত হয়। লৰাই থাকিব, জুইটো মিডিয়াম ফ্লেমত ৰাখিব। খাবৰ বাবে বহুত আচলতে সোৱাদ হয়। এতিয়া ইয়াত কিছু হালধি, 1 চামুচমান হালধি আৰু লগতে সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি নিমখ দি দিব আৰু ধুনীয়াকৈ লৰাই থাকিব কিছু টাইম। বহুত আচলতে খাবৰ বাবে সোৱাদ হয়, গতিকে বিভিন্ন বস্তুৰ লগত ইয়াক ৰন্ধা হয়, খোৱা হয়। তাৰপিছত গৰম পানী 1 গিলাচমান দি দিব আৰু ভালদৰে লৰাই দিব। আগতে মাছেৰে যদি আপোনালোকে ৰান্ধে, মাছ ভাজি ল'ব আগতে। তাৰপিছত ভজা মাছখিনি দি দিব আৰু অলপমান ভালদৰে লৰাই এখন ঢাকনি বঢ়িয়াকৈ দি দিব। 2 পৰা 5 মিনিটমান পাছত ঢাকনিখন গুচাই দেখিব যে টেঙা মৰা শাক খাবৰ বাবে তৈয়াৰ হৈ গৈছে। এয়া সম্পূৰ্ণৰূপে তৈয়াৰ হৈছে আৰু ধুনীয়াকৈ এতিয়া আপোনালোকে খাব পাৰে, আলহীক খুৱাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আমি আকৌ এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, গতিকে চাই থাকিব অসমীয়া ৰেচিপি।